একদম সাধু কথাটো কৈ নাথাকিব ইমান বেছি কথা ক'লে অলপ বেয়া দেখি বিধানসভা আৰু অকল ইলেকশ্যনৰ কাৰণে দিছে আপুনি বেলেগ কথা একো নাই টানি ইলেকশ্যনৰ ওচৰলৈ লৈ আহিছে আৰু আপুনি মোক 10 মিনিট সময় এক্সট্ৰা দিম বুলি কৈছিলে আপুনি 1 ঘণ্টা 21 মিনিট 23 মিনিট ক'লে মোক 10 মিনিট দিব নাই এবাৰ অসমক গালি পৰাৰ কাৰণে আপোনাক কি সেইটো সেইখন মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক 10 মিনিট সময় দিব অসমক গালি পৰাৰ কাৰণে তাত আমি নাথাকো কিন্তু তেওঁ অকলে ইয়াত পাৰি থাকিব গালি গালাজ সেইটো গালি গালাজ আপুনি কৰিব অকল অসমক গালি গালাজ কৰোঁতে আমাৰতো গাটা গৰম হৈ যাব গতিকে আমি দূৰত থকা ভাল মাননীয় অধ্যক্ষ মহোদয় একদম সাধু কথাটো কৈ নাথাকিব ইমান বেছি কথা ক'লে অলপ বেয়া দেখি বিধানসভা আৰু অকল ইলেকশ্যনৰ কাৰণে দিছে আপুনি বেলেগ কথা একো নাই টানি ইলেকশ্যনৰ ওচৰলৈ লৈ আহিছে আৰু আপুনি মোক 10 মিনিট সময় এক্সট্ৰা দিম বুলি কৈছিলে আপুনি 1 ঘণ্টা 21 মিনিট 23 মিনিট ক'লে মোক 10 মিনিট দিব নাই এবাৰ অসমক গালি পৰাৰ কাৰণে আপোনাক কি সেইটো সেইখন মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক 10 মিনিট সময় দিব অসমক গালি পৰাৰ কাৰণে তাত আমি নাথাকো কিন্তু তেওঁ অকলে ইয়াত পাৰি থাকিব গালি গালাজ সেইটো গালি গালাজ আপুনি কৰিব অকল অসমক গালি গালাজ কৰোঁতে আমাৰতো গাটা গৰম হৈ যাব গতিকে আমি দূৰত থকা ভাল মাননীয় অধ্যক্ষ মহোদয়